একেবাৰে কম তেল মছলা দি পেলাই আৰু একেবাৰে সহজ উপায়েৰে ব্ৰইলাৰৰ মাংস বনাম। মই তেনেকেই বনাওঁ সদায়, তেল মছলা কমকৈ দিওঁ। ভাবিছোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বলকচোন তেতিয়াহ'লে কেনেকৈনো বনাওঁ মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাংসখিনি ধুই লৈছোঁ। এইখিনি আধা কেজি মাংস হ'ব। মাংসখিনি ধুই লৈছোঁ। প্ৰথমতে এইখিনি মেৰিনেট কৰিম নিমখ আৰু হালধি দি পেলাই। মই নিমখ এচামুচ নহয়, অলপ কম নিমখ দিম। সোৱাদ অনুযায়ী নিমখ এতিয়া অলপ কমকৈ দিম, পিছত যদি দৰকাৰ হয় আকৌ দিম। আধা চামুচ হালধি গুড়ি দি দিছোঁ। এইখিনি এতিয়া ভালকৈ মেৰিনেট কৰি ল'ম যাতে নিমখখিনি ভিতৰত সোমাই যায়। এইখিনি মেৰিনেট হৈ গৈছে। এইখিনি মই এতিয়া ঢাকন দি পেলাই 20-25 মিনিটমানৰ কাৰণে থৈ দিম। মাংসখিনি মেৰিনেট হোৱালৈকে এইখিনি মই এতিয়া ঢাকন দি থৈ দিওঁ, বাকী যোগাৰ কৰি লওঁ। এতিয়া মই 3টা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে আদা নহৰু পেষ্ট বনাই লৈছোঁ। মই এইখিনি থেঠালি লৈছোঁ আৰু 5টা জলকীয়া দীঘল দীঘলকৈ কাটি লৈছোঁ। জলকীয়াকেইটা ইমান জাৰ নাই, সেইটো কাৰণে 5টা জলকীয়া লৈছোঁ। শুকান মছলাত লৈছোঁ আধা চামুচতকৈ কম জলকীয়াৰ গুড়ি, মিট মছলা আধা চামুচ আৰু জিৰাৰ গুড়ি 1 চামুচ আৰু 2পাত তেজপাত আৰু এটা শুকান জলকীয়া। লগতে 2টা আলু কাটি লৈছোঁ দীঘল দীঘলকৈ আৰু এটা বিলাহী কাটি লৈছোঁ দীঘল দীঘলকৈ বিলাহী কাটি লৈছোঁ। এতিয়া মই কেৰাহীখন গেছত পাতি দিছোঁ। কেৰাহী গৰম হৈ গৈছে। এতিয়া মই তেল দিম। মিঠাতেল ডাঙৰ চামুচেৰে 1 চামুচে দিম। তেল কমকৈ দি পেলাই বনাম। শুকান জলকীয়া এটা জলকীয়া ভাঙি দিম আৰু ইয়াতে প্ৰথমে মই আদা নহৰু পেষ্টখিনি এইখিনি এচামুচ হ'ব। এচামুচতকৈ বেছি আছে, ডাঙৰ চামুচেদি এচামুচ হ'ব। এইখিনি মই ভাজি ল'ম। ধৰিব পাৰে কাৰণ তেল কমকৈ দিয়া হৈছে, সেইকাৰণে মই জুইটো কমাই দিছোঁ। মই মাংসখিনি দি দিম। মাংসখিনি মেৰিনেট হৈ গৈছে। তেল কমকৈ দিয়াৰ কাৰণ হ'ল মাংসত তেল থাকেই, ফেট থাকে, সেইটোৰ কাৰণে মাংসৰ তেলে দিয়ে হৈছে, সেইকাৰণে তেল কমকৈ দিছোঁ। একেবাৰে চিমত থৈ দিব। এতিয়া ইয়াতে তেজপাত দুখিলা দি দিম। এতিয়া 5 মিনিটৰ কাৰণে ঢাকন দিম। 5 মিনিটমান হৈ গ'ল। দেখিছেনে যে পানী উঠিছে আৰু লগতে তেলো উঠিব লাহে লাহে।
ইয়াতে পিঁয়াজখিনি দি দিম। লগতে জলকীয়াখিনি দিম। লৰাই দিম। ইয়াতে আলুখিনিও দি থৈ দিম। এতিয়া আকৌ 5 মিনিটমানৰ কাৰণে ঢাকন দি থৈ আকৌ 5 মিনিট সময় ৰাখি থৈছিলোঁ। 5 মিনিট হৈ গ'ল। এয়া চাওক তেল উঠিব ধৰিছে। এইবিলাক দেখিছেনে? তেল উঠিব ধৰিছে লাহে লাহে। কমকৈ তেল দিছিলোঁ। এতিয়া ইয়াতে শুকান মছলাখিনি এচামুচ জিৰা গুড়ি, জলকীয়াৰ গুড়ি আধা চামুচ দিছোঁ অকল কালাৰটোৰ কাৰণে। মিট মছলা আধা চামুচ মিট মছলা। মই এতিয়ালৈকে পানী দিয়া নাই। এতিয়া অলপমান পানী দিম কাৰণ তেল কম আছে। সেইটো কাৰণে অলপ অলপ পানী দি দি অলপ অলপ পানী চামুচ দিছোঁ। আকৌ অলপ সময় ঢাকন দি থওঁ। মাজে মাজে লৰাই থাকিব। ঢাকনখন গুচাই দিছোঁ। আকৌ 5 মিনিট হৈ গ'ল। ৰঙা পৰি আহিছে অলপ অলপ। এবাৰ ইয়াতে বিলাহীখিনি দি দিম। বিলাহীখিনি দি পেলাই ভাজি থাকিম। অলপ সময় লৰাই থাকিম। আকৌ ঢাকনখন দি দিম। আকৌ 5 মিনিট সময়ৰ পিছত ঢাকনখন গুচাই দিছোঁ। দেখিছেনে? তেল উঠিব ধৰিছে। মই এচামুচে তেল দিছিলোঁ আৰু দিয়া নাই, আৰু 2 চামুচ পানী দিছিলোঁ। ইমানেই। এতিয়া মই অকণমান পানী দি পেলাই পানী দিম, লৰাই দিম। আৰু ঢাকনখন দি জুইৰ ফ্লেমটো অকণমান বঢ়াই দিম। অলপ সময়ৰ কাৰণে বঢ়াই দিম। জুইৰ ফ্লেমটো বঢ়াই দিয়াৰ কাৰণে সোনকালে ঢাকনখন গুচাই দিছোঁ, নহ'লে লাগি ধৰিব পাৰে তলত। বিলাহীখিনিও গলি গৈছে। মেৰিনেট কৰোঁতে এচামুচ দিয়া আৰু হালধি নাই দিয়া, নিমখো নাই দিয়া। মেৰিনেট কৰোঁতে যিখিনি দিছিলোঁ নিমখ সোৱাদ অনুযায়ী। মাংসখিনি সিজি গৈছে। এইবাৰ মই পানী দি দিম। পানী কমকৈ দিম কাৰণ আমি ৰুটিৰে খাম, সেইটো কাৰণে পানী কমকৈ দিম। কমকৈ দিছোঁ পানী।
মই সিজিব দিম। মাংসখিনি হৈ আছে, মাংসখিনি ৰুটিৰে খাম, সেইটোৰ কাৰণে ৰুটি যোগাৰ কৰি লওঁ। ৰুটিকেইখন আগে হৈয়ে গ'ল, দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। মই পানী দিয়াৰ পিছত জুইটো অলপ কমাই থৈছিলোঁ, নহ'লে তলত লাগি গ'ল হয়, সেইটো কাৰণে জুইটো কমাই থৈছোঁ। আমি এনেকৈয়ে খাম, সেইটো কাৰণে পানী বেছি নাই দিয়া, কমকৈ দিছোঁ, ৰুটিৰে খাম যিটোকে। হৈ গ'ল, গেছটো নমাই দিওঁ। মোৰ মাংস ৰুটি বনোৱা হৈ গ'ল, এতিয়া খাবলৈ বাকী। একেবাৰে সহজ ৰেচিপি, একেবাৰে কম তেল মছলা দি পেলাই বনাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।